गाइस वेलकम बैक टू माय चैनल पांडे ब्लॉग्स। आज बहुत दिनों पास मैं आको घूरी आईसो मोर चैनलत कारण मैं आपनालोक देखाब आईसो मोर नतुन नतुन जी मोबाइल आए मोर दुकानत मैं आपनालोक एटुवे देखाऊँ। आज काली लॉन्च परहि लॉन्च दिसे मैं भिडिओ बनवा ना आज बहुत दिन हो गल मैं जो एक भिडिओ बना आपनालोक देखाऊँ। आज मोर मजत लॉन्च हुआ मॉडल तो हल ओप्पोर F23 5G এইটো ফোন আহিছে। ইয়াত মই ভিতৰত আনবক্সিংটো নকৰোঁ, মই বেচিলোঁ অলৰেডি, কিন্তু আপোনালোকক দেখাব পৰা নাই। মই আপোনালোকক ইয়াৰ কি ভাল গুণ আছে মই আজি এইটো ক'ব বিচাৰোঁ। ইয়াত এইটো 25,000ৰ ভিতৰত ধুনীয়া ফোন বনাইছে অ'প্প'ই, ঠিক আছে। এইটোৰ জেগাত আগত আছিলে F21s Pro বুলি, ঠিক আছে। তাৰ জেগাত ই তাক বনাইছে লেটেষ্ট ফিচাৰ। এইটো দিছে 67 ৱাট চাৰ্জাৰ, বক্স চাৰ্জাৰ দিছে, প্লাছ আপোনাৰ 120 হাজ স্মুথ লাৰ্জ স্ক্ৰীন দিছে, ঠিক আছে। 64 MP कैमरा दिसे, ट्रिपल कैमरा दिसे, 48x माइक्रो मैग्निफिकेशन माने जूमबिला सरू सरू बस्तु अपनी पूरा माइक्रो लेंस दिसे माने सरू सरू बस्तुबिला भालके जूमत आहि जाब आपनार, ठीक है। प्लस एटू प्लस एटूर मैं लुक्सटू देखाई आसो ভাল फोन है। এইটো ব্লেক কালাৰত হয়, মোটা ডিষ্টক আছে গোল্ড কালাৰত। মোটা যদি আপুনি মোৰ ভিডিঅ' চাই আহে মই ডিছকাউণ্ট দিম, চব ভিডিঅ'ত কওঁৱেই আপোনালোকে জানেই। এইটো যদি মোৰ ভিডিঅ' চাই আহে মই ডিছকাউণ্ট দিম, যাকে অনলাইনত 25,000 টকা আছে মই কিবা হ'লেও আপোনালোকক যিমান পাৰোঁ মোৰ ফালৰ পৰা মই কিবা এটা কৰি দিম। এইটো চাওক লুক তাৰ কি ধুনীয়া লুক। ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট পাব, তো ইন ডিছপ্লে নহয় চাইড ফিংগাৰপ্ৰিণ্ট দিয়ে। আগত F21s Pro'ত ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছিলে, ইয়াত এমুলেট ডিছপ্লে দিছে কিন্তু চাইড ফিংগাৰপ্ৰিণ্ট দিছে। কাৰণ ইয়াত যদি মিডিল ফিংগাৰপ্ৰিণ্ট দিয়ে মাজত মানে ডিছপ্লে ফিংগাৰপ্ৰিণ্ট এবাৰ ভাঙি গ'লে ফোনটো মানে যেতিয়া আপুনি বনাব আপোনাৰ পইচা নাই, আপুনি ডুপ্লিকেট ডিছপ্লে ল'ব, ডুপ্লিকেট দিছে যে তেতিয়া আপোনাৰ ফিংগাৰপ্ৰিণ্টটো কাম নকৰিব। ছাইডত থাকিলে টেনশ্যন নাই, ডুপ্লিকেট ডিছপ্লে লগালেও ফিংগাৰপ্ৰিণ্ট আপুনি ব্যৱহাৰ কৰিব পাৰিব। যদি ইন ডিছপ্লে হয় ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এটা বিশেষ জাননী দিব মই বিচাৰি আছোঁ, কালি আমাৰ তেজপুৰত আছে ফেন পাৰ্ক, সেইটো ভিডিঅ' মই দিম আপোনালোকক। কালি কেনেকৈ কি মানুহ হয়, চব জেগাতে ফেন পাৰ্ক নহয়, অসমত 2-3টা জেগাতেই হয়। ভিভ'ৰ টাইমতো হৈছিলে ফেন পাৰ্ক তেজপুৰত প'ল' ফিল্ডত, কালিও হ'ব আমাৰ ইয়াত ফেন পাৰ্ক। মই আপোনালোকক কালিৰ ভিডিঅ'টোতো পাৰ হ'ব, কিয় কিমান মানুহ হয় কি নহয় আপোনালোকক মই দেখাম। প্লাছ আজি মোৰ যোনটো দোকানত যোনটো ষ্টক আহিছিলে সেইটোৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। বহুত দিন মই ভিডিঅ' বনোৱা নাই কাৰণ ইমান ভিউৱাৰ্ছ নাহে ন, আৰু কি ক'ম আৰু বহুত শ্ল' আহি আছে ভিউৱাৰ্ছ বাঢ়িলেহে মানুহে ভিডিঅ' বনাই ভাল পায়। আপোনালোকে যদি লাইক ছাবস্ক্ৰাইব কৰি মোক সহায় সহযোগিতা নকৰে কেনেকৈ মই ভিডিঅ' বনাম কওক। আপোনালোকে যিমান মোৰ ভিডিঅ' চাই ভাল পাব তেতিয়াহে মই ভিডিঅ' বনাম, যদি ভালে নাপায় এনে ভিডিঅ' বনাই মই কি কৰিম। টাইম পাছটো কৰি লাভ নাই। কিবা এটা কাম যদি ভালকৈ কৰোঁ আপোনালোকক সহায় কৰিব লাগিব, ঠিক আছে। যদি আপোনালোকে সহায় নকৰে মই টাইম পাছ কৰিতো লাভ নাই ন, বেলেগ কিবা মাথা মাৰিব লাগিব। আৰু আমি গৰীব ঘৰৰ ল'ৰা যেতিয়া আমি বেলেগ কিবা মাথা মাৰিবই লাগিব। অনলি ইউটিউবত যদি ফ'কাছ দি থাকোঁ নহ'ব নহয়। কালিৰ ভিডিঅ'টো চাব নাপাহৰিব। কালি আহি আছে তেজপুৰত ফেন পাৰ্ক, চব জেগাত নহয়। আমাৰ কপাল ভাল, তেজপুৰখন ভাল চিটি ন, সেইটো কাৰণে তেজপুৰত ভাল বস্তু আহে। তথাপিও আজিকালি ফাংচন মই আপোনালোকক কৈছিলোঁ ফাংচন দেখাম, বহাগী বিদায়ো গুচি গ'ল, বহাগো গুচি গ'ল, মই ফাংচন নাই দেখা। কিয়? কাৰণ আজিকালি মই ফাংচন চোৱা এৰি দিছোঁ। কাৰণ ফাংচনত গ'লে কাজিয়া পেচাল লাফৰা চাফৰা বহুত হয়, এইচবত মই সোমাব নিবিচাৰোঁ, ভাল হ'ব বিচাৰিছোঁ মানে, বুজিছে। কালিৰ ভিডিঅ'টো চাব নাপাহৰিব। কিন্তু ইমানতে আজি মোৰ ভিডিঅ'টো মই সামৰণি মাৰিম। আপোনালোকে কালিৰ ভিডিঅ'টোৰ কাৰণে মই আজি লাইভ আহা, কালি বঢ়িয়া মানে হ'ব। তেজপুৰত ভাল লগে মানে ফেন পাৰ্ক টিভিতে চাই আপোনালোকে ফেন পাৰ্ক, এতিয়া লাইভ চাব ফেন পাৰ্ক ভাল। কিমান ভিৰ হৈছে, কিমান মানুহ। 4টা মেচ হ'ব আমাৰ তেজপুৰত, আৰু ফাইনেলটো হ'ব যোৰহাটত ফেন পাৰ্ক। তো তেজপুৰৰ কেনেকুৱা ফেন পাৰ্কৰ কি পৰিস্থিতি হয় কালি চাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে লাইক ছাবস্ক্ৰাইব কৰি থওক। কালি ফেন পাৰ্কৰ ভিডিঅ' আপোনালোকক দেখাম, কেনেকৈ বনাইছে, কি কৰিছে, কি নাই কৰা, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। নমস্তে, জয় হিন্দ, জয় আই অসম।